নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ মোৰ চেনেলৰ তৰফৰ পৰা আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা। আশা কৰোঁ ৰঙালী ৰঙৰ দৰে সকলোৰে জীৱনবিলাক পোহৰ হওক সুখৰ হওক তাকেই কামনা কৰোঁ। বিহু কেনেকুৱা চলিছে আপোনালোকৰ সেইফালে জনাব আপোনালোকে। মই এয়া ৰেডি হ'লোঁ, ওলাই মেলি চব ৰেডি হৈ আছোঁ, গা পা ধুই গোঁসাই ঘৰত চাকি এগছ জ্বলালোঁ। কিন্তু ছোৱালীজনী এই উঠি মুখ ধুব গৈছেহে, গতিকে তাই আহিব এতিয়া আৰু মই ওলাই মেলি ৰেডি হৈ মাহঁতৰ ঘৰলৈ যাম এতিয়া। পিঠা কি বনালে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মই পিঠা বনালোঁ, কিন্তু মই পিঠা বনোৱা ভিডিঅ' কৰিবহে নহ'ল, ভিডিঅ' কৰা মানুহ নাই, গতিকে সেইটো কাৰণে মই পিঠা কি বনালোঁ সেইখিনিহে মই ফটো তুলি থৈছোঁ বাৰু। আপোনালোকক ভিডিঅ'ৰ লাষ্টত মই দেখাই দিম। এয়া জেতুকা লৈ ৰেডি হৈ আছোঁ, জেতুকা ল'লোঁ। তাৰপিছত আমিও বিহু কৰিম, আমি বিহু কৰাও দেখাম আৰু ছোৱালীজনী কিন্তু কালিৰ পৰা বিহু কৰিয়ে আছে। সিহঁতি বিহু কৰা ভিডিঅ' অলপ মই তুলি থৈ দিছোঁ, দেখাম মই আপোনালোকক ভিডিঅ'টোৰ মাজতে। আৰু আপোনালোকে চাব, আজি বিহুৰ দিনা মই কলৈ যাওঁ আপোনালোকক দেখাম, আপোনালোককো লগত লৈ যাম। গতিকে চাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বহুত মোক প্ৰয়োজন, মানে ছাবস্ক্ৰাইব কৰি দিব আৰু পাহৰি নাথাকিব। গতিকে চাই থাকক। বতৰটো ডাৱৰীয়া যিহেতু, সেইটো কাৰণে মাক দুইজনী খোজকাঢ়ি মাহঁতৰ ঘৰলৈ আহি আছোঁ। মা আৰু দেউতাক সেৱা কৰিবলৈ। তাৰপিছত সেৱা কৰি পেলাই ছোৱালীজনী বিহু কৰিব যাব আৰু আমি দাইহঁতৰ ঘৰলৈ যাম। ঘৰবিলাক নেদেখাওঁ, আমাৰ ঘৰবিলাক ভঙা বজা যদিও বেলেগ দিনা দেখাম, কিন্তু আজি নেদেখাওঁ। গতিকে চাই থাকক, আজি কি কৰোঁ, কলৈ যাওঁ, ক'ত বিহু খাবলৈ যাওঁ, চাই থাকক। মই জীৱনত মালপোৰা বনাই পোৱা নাই। চাওক, মই বনোৱা প্ৰথম মালপোৰা, জীৱনত প্ৰথম মালপোৰা। মই দেখি হাঁহি উঠি গৈছে, তেনেকুৱা মালপোৰাও মানুহে বনাইনে। এইখন ছেকেণ্ডখন, লাষ্টত কিন্তু মই পাৰিলোঁগৈ, লাষ্টত মই ধুনীয়াকৈ বনাব পাৰিলোঁগৈ। কিন্তু হ'লেও মানে বহুততকৈ ভাল নহয়, কিন্তু মই বনাবলৈ চেষ্টা কৰিছোঁ যেতিয়া মই সফল হৈছোঁ। এয়া বনাই আছোঁ, আকৌ বিহু আহিলে এইটোৱে ভাল বনাব পাৰিম বুলি আশা থাকিল মোৰ নিজেই নিজৰ ফালৰ পৰা। এয়া বনাই আছোঁ, চাওক। ওচৰৰ খুৰীহঁতৰ ঘৰত বনাইছোঁ, খুৰী আৰু আমাৰ ঘৰৰ ওচৰৰ সৰু ছোৱালীকেইজনী এই জেং বিহু জলদি চাওকচোন। সিহঁতে ভালকৈ নাজানে, হ'লেও চেষ্টা কৰিছে, কিন্তু ইহঁতক দেখি কিন্তু মোৰ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। নাচা আকৌ এতিয়া আমি জা-জলি দুজনী আমাৰ দাইহঁতৰ ঘৰলৈ যাম। আমাৰ দাইহঁতৰ ঘৰ মানে ট্ৰেইনালিৰ ছাইডে আছে, গতিকে আমি দুইজনী ওলাই আছোঁ। যিহেতু মোৰ মানুহজন নাই ঘৰত, আৰু মানুহজন ভাইটি মানে সি গৈছে দেৰিকৈ যাম বুলি, গতিকে আমি দুজনী ওলাই আছোঁ। ছোৱালী বিহু কৰিবলৈ গ'ল, আমি দুজনী পোৱালীজনীলৈ ওলাই আছোঁ দেই। আহি পোৱাহি নাই। এইখন আমাৰ চিচি বৰগাঁও কলেজখন চাওক, এইখন চিচি বৰগাঁও কলেজ। এইয়া নামঘৰ ডাঙৰকৈ এখন খোজকাঢ়ি আহি আছোঁ। আমাক কোনো পাত্তাই নিদিয়ে, আমি দুজনী সেইকাৰণে অকলে আহি আছোঁ আৰু এইপিনে ট্ৰেইন আলি আছে, দেখাম বাৰু আপোনালোকক। এইটো আমাৰ নিউ চিচি বৰগাঁও ষ্টেচন, জুম কৰি দেখাব পাৰিম নেকি? এইটো জুম কৰি পেলাই দেখাই দিছোঁ, এইটো চিচি বৰগাঁও ষ্টেচন। এই ট্ৰেইনখন 2 বছৰমান হ'ল চাগে, লকডাউনৰ আগতেই ট্ৰেইনখন ইয়াতে ৰখাই থোৱা আছে, এতিয়ালৈকে আছে এখন। অভাৰব্ৰিজ পাম আৰু
সেইফালে দাহঁতৰ ঘৰ আছে, সেইফালে আছে, বহুত ডোখৰ আছে আৰু যাবলৈ। সেয়া আৰু এডোখৰ পাইছোঁ, 3 ভাগৰ দুভাগ আহিলোঁ, এতিয়া আৰু এভাগ আছে। সেইটো চাওঁ শিৱসাগৰ ষ্টেচনৰ ক্ৰচিং চেণ্টাৰ। এখন বজাং বুলি বজাই দিছে। এই আছে ক্ৰচিং হৈ পেলাই এইফালে জোনাই যায়, এইপিনে ধেমাজি গুৱাহাটী এনেকৈ যায়, আৰু এইপিনে ডিব্ৰুগড় যায়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ চবফালে যায়। সেইপিনে আমাৰ গাঁওখন আছে, সেইফালে চাৰিআলিখন, সেইপিনে কলেজখন, এইখন ট্ৰেইন, সেইটো ট্ৰেইনৰ ষ্টেচন, এখন অভাৰব্ৰিজ, বহুত ধুনীয়া লাগে পৰিৱেশটো। এতিয়া আমি নামি যাওঁ আহক। ষ্টেপেদি এতিয়া আমি নামি যাব লাগিব। নামি গৈ আমি পামগৈ, ট্ৰেইন আলিয়ে গৈ থাকিব লাগিব। এইখিনি ষ্টেপেদি এনেকৈ গৈ থাকিব লাগিব। আমি নামিলোঁ, নামি পেলাই ষ্টেপে নামিলোঁ, নামি পিনি আহি আছোঁ। এতিয়া আৰু অলপ যাব লাগিব, আৰু অলপ গৈ পামগৈ। ষ্টেপকেইটা এডোখৰত আপোনালোকক ভিডিঅ' কৰা নহ'ল, ভয় লাগিলে পৰি যাম বুলি। পৰি গ'লে কোনে ৰিস্ক ল'ব বুলি, কোনো অহাও নাই আমাৰ লগত। আমাৰ ছোৱালীজনীও অহা নাই, মই একদম ফ্ৰী হৈ আহিছোঁ আজি। বিহু মাৰিবলৈ গ'ল, অকলে ফ্ৰী হৈ একদম গাভৰু মানুহজনীৰ নিচিনা আহিছোঁ। এইফালে ছোৱালীজনী মই লওঁ বুলি ক'লেও নাহে, নেযায়। মাক পগলা ছোৱালী। মোক আমাৰ খুৰীয়ে ঘৰটো দেখাবলৈ মানা কৰিলে, সেইটো কাৰণে মই ঘৰটো নেদেখালোঁ। আপোনালোকক খুৰীহঁতৰ ঘৰৰ পৰাই ট্ৰেইন আলিটো দেখাই দিছোঁ। চাওক কিমান ওচৰতে আছে আৰু ট্ৰেইনখন, পেচেঞ্জাৰ ট্ৰেইনখন 3:30 বজাত ধেমাজি চাইডে যায়। নিউ চিচি বৰগাঁও পাৰ হৈ গ'ল, খতম। এয়া খাই বৈ আজৰি হৈ আমি ঘৰলৈ যাব ওলাইছোঁ। এয়া খুৰী আৰু আমাৰ হেমি গৈ আছে। সেইপিনে চাওকচোন, বগীবিল চাইডে এনেকুৱা বৰষুণ দিছে, বগা হৈ আছে। যিহেতু আমাৰ গাঁৱতে চব আমাৰ পৰিয়াল আছে, খুৰীহঁত অকলে থাকে, সেইটো কাৰণে খুৰীহঁতো যাব ওলাইছে আমাৰ লগতে ডাঙৰৰ ওচৰলৈ। গতিকে এয়া গৈ আছে, মই পাছত গৈ আছোঁ, খোজকাঢ়িবই পৰা নাই মই। এজনী আমাৰ খুৰীদেউ দেই, সৰু খুৰীদেউ। চাই দিয়ক আকৌ খুৰীদেউ, হাই কৈ দিয়ক, হাই বুলি কৈ দিয়ক আকৌ, হাই কৈ দিয়ক, হাত খনে কি এনেকৈ কৈ দিব লাগিব। দাই কৈ দিব, দাই আৰু কৈ দিব আমাৰ দাদাই। হে সেইবুলি হাঁহি পিনি ইফালে মোক মাটি নচা আহি আছে। মাটি মানে হাতী আৰু সেইটো ষ্টেপে আমি একদম ওপৰলৈ যাব লাগিব এতিয়া দেই। ভাগৰ লাগি যাব এতিয়া। উঠি আছোঁ ওপৰলৈ। সাৱধান। যেনে ওপৰ পালোহি আৰু দেই, এখন ওপৰ আহিছে এখন। আজি ভিডিঅ'টো ইমানেই। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। খুৰীহঁতক আমি লগতে লৈ গুচি আহিলোঁ। বাই বাই।